বিগ্ৰহত কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হৈছিলে हमारा यहाँ में ऐसा ही होता है बहुत दुख हो बहुत दुख মোৰ গাৰ্লফ্ৰেণ্ড নাই বাৰু মোৰ এটা মানুহৰ কি টকা হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ দীপাংকৰ আৰু মই আজি গৈ আছোঁ মানে চুকাফা কলাক্ষেত্ৰলৈ যাম যেতিয়া এটা ভিডিঅ' বনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকে চাবলৈ এতিয়া পিঠিত একদম বেগ চেক লৈ ওলালোঁ মানে বেগটো মানে সেই কেমেৰাটো আছে আৰু লগৰকেইটাই কৈ দিলে বোলে ফটো মাৰোঁগৈ বুলি সেইটো কাৰণে ওলাই দিলোঁ পটককৈ এতিয়া আপোনালোকক ভিডিঅ' জৰিয়তে দেখুৱাই আছোঁ চুকাফা কলাক্ষেত্ৰ কেনেকুৱা আৰু ভিডিঅ'টো চাই থাকক এটা নিবলৈ আহিব এতিয়া ওলাই মেলি ৰৈ আছোঁ আৰু এতিয়া মোক নিবলৈ আহিলে আৰু এতিয়া ওলাই মেলি ল'লোঁ যাওঁ এইফালে আমাৰ বৰা আছে এয়া চাই থাকক ভিডিঅ'টো চাই থাকক মই দেখুৱাই আছোঁ গাইজ এতিয়া আমি আহি আছোঁ চুকাফা কলাক্ষেত্ৰ আৰু এইফালে আমাৰ তিনিটা গাইজ আজি আমি ফটোশ্বুট কৰিব গৈ আছোঁ আৰু মানে ফটোশ্বুট দিয়ে আছে হ'লেও আজি চুকাফা কলাক্ষেত্ৰৰ নামটো সেইটো কাৰণে বক্স এটা বনাই দিলোঁ আপোনালোকৰ ছাপোৰ্টটো অকণমান কম পাইছোঁ কিন্তু দেই ছাবস্ক্ৰাইব কৰিব কৈয়ে দিলে আপোনালোকৰ মানে মোৰ আগত এটা চেনেল আছিলোঁ সেইটোত ছাপোৰ্ট পাইছিলোঁ কিন্তু এইটো চেনেলত ছাপোৰ্টটো ইমান পোৱা নাই গতিকে ছাপোৰ্টটো কৰি দিয়ক মোৰ মন যাব ন ভিডিঅ' বনাবলৈ আৰু এইফালে আমি তেলটো ভৰাই লওঁ এতিয়া ধুনীয়াকৈ মইতো পপুলাৰ হৈ যাম আপুনি পপুলাৰ হৈ যাব ধুনীয়াকৈ এইপিনে এজন দাদা আছে এতিয়া মাধুৰ্য তেল ল'বলৈ আহিছিলে কিবা এটা কৈ দিয়া हमारा यहाँ में ऐसा ही होता है ফাইনেলি পাই গলো এইফালে চুকাফা কলাক্ষেত্ৰ এতিয়া টিকেট কাটিব লাগিব টিকেটটো এই তহঁতি কাটিবি নেকি টিকেটটো কাটি লওঁ মেডাম মানুহৰ কেই টকা কেমেৰা 50 ল'ব নি ইয়াৰ আগৰবাৰ কিন্তু পইচা লোৱা নাছিলে তো গাইজ কেমেৰা হেনো 50 মানুহৰ কেই টকা গম নাপাওঁ বাইকৰ 10 টকা এতিয়া উপায় নাই ইয়াৰ আগৰবাৰ পইচা লোৱা নাছিলে কিন্তু এইবাৰ দিবলগীয়া হৈ গ'ল কি হৈছে গম নাপাওঁ ভিতৰত দেখুৱাই আছোঁ ৰ'ব তই এণ্ট্ৰিটো কৰি লওঁ এইফালে মাধুৰ্য চহী মাৰিছে বাইদেউ তো গাইজ এইফালে এতিয়া ধুনীয়াকৈ সোমালোঁ এইফালে আকৌ পিছত সেই শিখৰ আনিবলৈ কৈছে মই নাখাওঁ বাৰু এইবোৰ তাৰপিছত এইফালে পৰিৱেশটো হ'ল এইটো এইপিনে অকণমান চফা কৰি আছে মানে বনবোৰ কাটি আছে দীঘল হৈ যায় আৰু গতিকে এইখনেই হৈ গ'ল গেটখন মই মানে ইয়াৰ আগতে কেইবাবাৰো আহিছোঁ কিন্তু ভিডিঅ' কৰিব পৰা নাছিলোঁ মানে ভিডিঅ' কৰোঁ বুলিলে কৰিব পাৰোঁ নকৰিলোঁ আৰু তাৰপিছত এতিয়া ভ্লগ ষ্টাৰ বোলো বনাই দিওঁ সদায় আহিয়ে থাকোঁ মোৰ ঘৰৰ ওচৰতে 15 মিনিট 20 মিনিট লাগে আৰু এতিয়া এইপিনে মাধুৰ্য এনেকৈ তাৰপিছত সেইপিনে আকাশ বোলা এটা আছে সি পূৰা কথা পাতি আছে আৰু এটা দোকানলৈ গৈছে আমি 4টাই আহিছোঁ ফটোশ্বুট আছে ফটোশ্বুটটো কৰিম মানে সিহঁতকো লৈ আহিলোঁ আৰু লগতে ফটো এটা মাৰি দিব লাগে বোলে ৰ'ব ভিডিঅ'টো অকণমান পিছত টিকেটটো এইটো দেই এইটো তো গাইজ এতিয়া মানে সোমাহি প্ৰথমে পাব মই বহি পেলাই দেখুৱাইছোঁ প্ৰথমে পাব এনেকুৱা ৰাউণ্ড এটা মানে ৰাউণ্ডটোত গোটেই ফুল আছে ফুলখিনি মানে এতিয়া অকণমান মানে হেৰি হৈছেগৈ আৰু যিহেতু মানে বহুত দিন হ'ল ফুলখিনি অকণমান মানে কমি গৈছেগৈ ফুল ফুলাটো এটা সুন্দৰ পৰিৱেশ পাব আৰু এইপিনে আছে এটা পুখুৰী ধুনীয়া পুখুৰী আছে তাৰপিছত এনেকৈ পুখুৰী পাৰত বহি পেলাই অকণমান মানে এই কি আছে আৰু বাঁহেদি টকি লেখীয়া আছে এনেকৈ বহিব পাৰিব আৰু আপোনালোকৰ গাৰ্লফ্ৰেণ্ডকো লৈ আহিব পাৰিব ইয়ালৈ ফুৰাবলৈ মোৰ গাৰ্লফ্ৰেণ্ড নাই বাৰু মোৰ লগৰকেইটাক সেইটো কাৰণে লৈ আহিছোঁ এইটো ধুনীয়া পুখুৰী আছে ইয়াত নাও চলাওঁ বুলিলে চলাব পাৰে আৰু এইখননো কি আৰু সামৰি থৈ দিওঁ আহিব ধুনীয়া লাগে আহি
তো এতিয়া তিনয়নদাই কিবা এটা ক'ব মানে তিনয়নদা মোৰ দাদাই হয় বাৰু সঁচাই একদম লগৰ ল'ৰা লিখাকৈ থাকোঁ বহুত ভাল লাগে লগত থাকি এতিয়া তিনয়নদাই কিবা এটা ক'ব তিনয়নদাই কিবা এটা কৈ দিয়া একচুৱেলি কেতিয়াবা কি হয় মানে বহুত সৰুলৈ গুচি যাবলৈ মন যায় মনটোৱে সৰু কালটোক মনত পেলাই সেইটো কাৰণে আজি আহি পেলাই জংঘা খেলিছোঁ একো বেয়া কথা নহয় ইয়াতে আহিব লাগে চুকাফা কলাক্ষেত্ৰ যোৰহাটতে আছে ইয়াৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াক আগবাঢ়ি যোৱাত সহায় কৰিব থেংক ইউ কৰি দিলে ধুনীয়াকৈ মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব তাৰপিছত এইপিনে আমাৰ মাধুৰ্যই খেলি আছে সৰুকাললৈ মনত পৰিছে নাই মনত পৰিছে এতিয়া আৰু এইবোৰনো কিয় বাইকত উঠি ঘূৰি পোৱা যায় না উপায় নাই আৰু বেচেৰাটো আয়ো দেহি বহুত দুখ বহুত দুখ নেকান্দিবি হ'ব এটা বন্ধু আছিলে কৈছো ইয়াৰ সৰুকাললৈ মনত পৰিছে কিন্তু মোবাইলটো এৰিব পৰা নাই এইয়া ধুনীয়াকৈ আহিলে এইটো তিনয়নদা আহিব চুচৰিব এয়া ধুনীয়াকৈ অকণমান বোকা হৈ আছিলে অলপ বোকা হৈ আছিলে হ'লেও সৰুকাললৈ মনত পৰিলে কি নহয় এইবোৰ বোকা চোকা কি আৰু একো নাই হ'ব ভিডিঅ'টো দেখুৱাই আছো লাষ্টলৈকে মেইন জেগাবোৰ দেখুৱাবলৈ আছে আৰু এটা ইয়াত ভাল বস্তু থৈছে আপোনালোকে চাব পাৰিব বৰদক এইটো আছে এইবোৰ আমি নাজানিলেও মানে আৰু তিনয়নদাই কৈ দিছে আৰু নাম চামবোৰ ধুনীয়াকৈ সজাই থৈছে এইপিনে ভিতৰলৈ সোমাব পাৰি আমি সোমাম কিন্তু সেই কেমেৰা এলাও নাই কাৰণে ভিডিঅ'টো মানে ভিতৰত দেখুৱাব নোৱাৰিম আমাৰ স্বাভিমান যেনেদৰে গামোচাখন আছে তেনেদৰে বৰদকটো আমাৰ আছে ইয়াতে চাব পৰা কাৰণ বহু সৰু ল'ৰা ছোৱালীয়ে নাজানে আগতে যুদ্ধ বিগ্ৰহত কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হৈছিলে সেইখিনি আচলতে আজিৰ গতে মেচিন গান নাছিলে ধৰক AK-47 ধৰক M35 তেনেকুৱা ধৰণৰ কোনো মেচিন গান নাছিলে তেতিয়া এইবিলাকে ইউজ কৰিছিলে আৰু বহুত ব্যক্তিয়ে জানেও এই কথাকেইটা কিন্তু কিছুমান স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নাজানে সেইটো কাৰণে ইয়াতে দেখুৱাবলৈ আনিব পাৰে ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব আৰু নেক্সট ভিডিঅ' পাই যাব চাগে ধেমাজিৰ পৰা আৰু ধেমাজি যোৱা ব্লগ পাই যাব তিনয়নদাক বাই বাই দিম এতিয়া আমি গৈ থাকিম আৰু লাহে দিয়ে দুটা এটা চিনেমেটিক চেক কৰি থাকিব বাই বাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব বহুতখিনি মৰম দিব আৰু আপোনালোকে যোনে চাই আছে প্ৰত্যেকে এবাৰ শ্বেয়াৰ কৰি দিব